সদ্যঘোষিত নিট পৰীক্ষাৰ ফলাফলত উজ্বলিল ডিকৰাই চাহ বাগিচাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ যতীন তাঁতী। এগৰাকী কৃতি ছাত্ৰ যতীন তাঁতীয়ে সৰ্বভাৰতীয় নিট পৰীক্ষাত মুঠ 527 নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা 5 মেত অনুষ্ঠিত নিট পৰীক্ষাৰ ফলাফল লাভ কৰি কৃতি ছাত্ৰগৰাকীৰ লগতে পিতৃ মাতৃৰ পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে। নদুৱাৰ অঞ্চলৰ ডিকৰাই চাহ বাগিচাৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰগৰাকীয়ে বিগত বৰ্ষৰ নিট পৰীক্ষাত অৱতীৰ্ণ হৈ লাভ কৰিছিল 330 নম্বৰ। ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ সপোন পুহি ৰখা মেধাৱী ছাত্ৰ যতীন তাঁতীয়ে ইয়াৰ পিছতো হাৰ নেমানি শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে। আনন্দিত। মোৰ নাম শ্ৰী যতীন তাঁতী, মই ডিকৰাই চাহ বাগিচাত থাকোঁ আৰু মোৰ নিটত 527 আহিছে, যিটো এটা ভালে মাৰ্ক হয় আৰু মই খুবেই আনন্দিত। মোৰ মা দেউতাই বহুত হেল্প কৰিছে, যিকেইটা বস্তু মানে পাব নোৱাৰা টাইপ কণ্ডিশ্যন আছিলে সেইকেইটা সিহঁতে কি কৰি মানে এভেইলেবল কৰিছে, কাৰণে মই খুবেই আনন্দিত এনেকৈ মাতৃ পিতৃ পোৱাৰ কাৰণেও। আৰু মই ঘৰতে থাকি পঢ়িছোঁ, কোচিং নাই লোৱা, ঘৰতে পঢ়িছোঁ, চেল্ফ ষ্টাডি প্লাছ। আগতে দিছিলে নেকি? হয়, আৰু মোৰ ফাৰ্ষ্ট টাইম দিছিলোঁ এবাৰ, ভাল নহ'ল ইমান, চ' এইটো ছেকেণ্ড টাইম হয় মোৰ। ফাৰ্ষ্ট টাইম কিমান পাইছিলে? ফাৰ্ষ্ট টাইম পাইছিলোঁ মোৰ 330 আছিলে, চ' মই নল'ম বুলি ভাবিলোঁ, মই নেক্সট টাইম দিম বুলি ভাবিলোঁ। কনফিডেণ্ট আছিলোঁ যে মই ভাল কৰিব পাৰোঁ বুলি, কাৰণে মই নেক্সট টাইম দিলোঁ। কিন্তু অলপ গা বেয়া হোৱাৰ কাৰণে মোৰ ইমান ভাল নহ'ল বাৰু, যিবোৰ ঠিকে আছে কাৰণে ভালে আৰু। কিমান ঘণ্টা পঢ়িছিলে তুমি? হয়, মই ডেইলি 8 to 6 আৱাৰ পঢ়ি আছিলোঁ কনচিষ্টেণ্টলি। তাৰপিছত এনেকৈ অলপ যেতিয়া এক্সাম ওচৰাই গ'ল তেতিয়া অলপ পঢ়াটো বঢ়াই দিছিলোঁ, এনেকৈ পঢ়িছোঁ। যিহেতু সৰ্বভাৰতীয় পৰীক্ষাত নিটটো পোৱা যায় আৰু তেনে ক্ষেত্ৰত যথেষ্ট টাফ হয়, তুমি কেনেধৰণৰ প্ৰিপেৰেশ্যনটো কৰিছা? হয়, মই একচুৱেলি কুৱেশ্যন প্ৰেক্টিচ বেছি কৰি আছিলোঁ। একচুৱেলি পঢ়াটো আগতে কমপ্লিট কৰা আছিলে, কিন্তু কুৱেশ্যন প্ৰেক্টিচটো বহুত ইম্পৰ্টেণ্ট, কাৰণে সেইটাই কৰি আছিলোঁ। টেষ্ট দি আছিলোঁ, কিন্তু বহুতেই ইম্পৰ্টেণ্ট, বহুতে হেল্প কৰে টেষ্ট দিয়া। চ' ছাৰ প্লাছ ৰিভিজন দি থাকোঁ, যিটো কাৰণে বহুতেই হেল্প হ'ল আৰু এনেকুৱা কাৰণে। তুমি কি মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিবা এম ভাবিছিলা তেনেকুৱা? হয়, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী আহিলোঁ তেতিয়া মই চিধা লক্ষ্য ধৰিলোঁ যে মই ডক্টৰে হ'ব আছে। মোৰ মাতৃ পিতৃৰ সপোন এইটোৱে, ডক্টৰ বনোৱা, কাৰণে সেইটো কাৰণে মই লাইনটো ধৰি ল'লোঁ আৰু। দেউতাই কি কৰে? মোৰ দেউতা ড্ৰেছাৰ কৰে হেৰিত হস্পিটেলত, বাগানৰ হস্পিটেলত। আজি কেনেকুৱা লাগিছে তোমাক? মই খুবেই সুখী, মানে এক্সপ্ৰেছে কৰিব নোৱাৰোঁ, ইমান আনন্দিত মই। বহুতে ভাল লাগিছে এনেকৈ এটা জেগাটো হেৰি কৰিব পাৰোঁ বুলি। চবেই হেৰি কৰিব লাগে যে এইটো মানে জেগা মেটাৰ নকৰে বা ঘৰ মেটাৰ নকৰে বা পেৰেণ্টছৰ অকুপেশ্যন মেটাৰ নকৰে, খালি নিজৰ এইমটো চালেই হ'ল আৰু পঢ়িলেই হ'ল, হাৰ্ড ৱৰ্ক কৰিলেই হ'ল, একো হেৰি মেটাৰ নকৰে, বাকী হাৰ্ড ৱৰ্কে মেটাৰ কৰে, কাৰণে বহুতেই হেৰি সুখী আৰু। যতীন তাঁতীৰ মা, ডিকৰাই চাহ বাগিচা। আমি ল'ৰাটো মানে মোৰ যেতিয়া মেট্ৰিক পাছ কৰিলে তেতিয়াই মানে আমি ভাবি থৈছিলোঁ যে ডক্টৰী পঢ়াম বুলি। ল'ৰাটো আমি যেনেকৈ ভাবিছোঁ ইও কৈছে মা দেউতাৰ সপোনটো মই পূৰণ কৰিম বুলি, ইও তেনেকৈয়ে পঢ়িছে, পঢ়ি গ'ল ভালেদৰে আৰু হায়াৰ ছেকেণ্ডেৰীও ভালদৰেই পাছ কৰিলে, 3টাত লেটাৰ পালে আৰু ডিষ্টিংশ্যন আনি পেলাই পাছ কৰিলে। পিছত আৰু নিট দিলে এবাৰ, 330 পোৱাৰ কাৰণে মানে ই ক'লে যে মই ড্ৰপ দিম আৰু এপ্লাই নকৰোঁ বুলি ক'লে। তেতিয়া আমি ক'লোঁ ঠিক আছে, আৰু তাৰপিছত এবাৰ দিলে। আমিতো এনেই দুখীয়া, তাক ভালকৈ খুৱাবও নোৱাৰোঁ।